প্ৰিয় বন্ধুসকল, ৰামধেনুৰ ৰং চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰেলৰ দলঙৰ সন্মুখ ভাগত এনেদৰে এই কাঁড়চিনডাল কিয় দিয়া হয় তাক ক'বলৈ ওলাইছোঁ। আচলতে দলং বুলিয়ে নহয়, ৰেলপথৰ কালভাৰ্টবোৰতো এই কাঁড়চিনডাল দিয়া হয়। আকৌ কাঁড়চিনডালৰ ওপৰত ইংৰাজীত এটা সংখ্যাও লিখা থাকে। ইয়াত আমি 527 দেখিবলৈ পাইছোঁ। এই সংখ্যাটোৱে বাৰু কি কথা সূচায়? এই সংখ্যাৰ আৰম্ভণি ক'ত কৰা হয় আৰু ক'ত শেষ কৰা হয়? সকলোবোৰ কথা জানোচোন আহক। আচলতে এই কাঁড়চিনডাল নদীখনৰ পানী বৈ যোৱা দিশটো সূচাবলৈ ব্যৱহাৰ কৰা হয়। এই দলংখনৰ ক্ষেত্ৰত নদীখনৰ পানী আমাৰ বাওঁফালৰ পৰা সোঁফাললৈ বৈ যোৱাটো কাঁড়চিনডালে প্ৰদৰ্শন কৰিছে। এতিয়া আহোঁ কাঁড়চিনডালৰ ওপৰত থকা সংখ্যাটোৰ কথালৈ। ইয়াত আমি 526 দেখিবলৈ পাইছোঁ। এই সংখ্যাটো দলংখনৰ ক্ৰমিক সংখ্যা সূচায়। এই ভিডিঅ'টোত আমি দুটা দলঙৰ সংখ্যা দেখিবলৈ পাইছোঁ, ক্ৰমে 526 আৰু 527। 527টো এটা কালভাৰ্টৰ সংখ্যা। কালভাৰ্ট যদিও ইয়াত দলং বুলিয়ে ধৰা হয়। এই সংখ্যা আৰম্ভ কৰা হয় কোনো এটা নিৰ্ধাৰিত ৰেলপথ খণ্ডৰ আৰম্ভণিৰ পৰা। উদাহৰণস্বৰূপে, যদি আমি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যোৱা ৰেলপথছোৱা লওঁ, তেন্তে এই ৰেলপথছোৱা খণ্ডটোৰ আৰম্ভ হৈছে শৰাইঘাট দলঙৰ পৰা। গতিকে এই খণ্ডৰ দলংসমূহৰ ক্ৰমিক সংখ্যাবোৰ আৰম্ভ কৰা হ'ব শৰাইঘাট দলঙৰ পৰা। কিন্তু আপোনালোকে হয়তো ভাবিছে শৰাইঘাট দলঙৰ নম্বৰ 1 বুলি, কিন্তু জানি আচৰিত হ'ব যে শৰাইঘাট দলঙৰ নম্বৰ 0 ধৰা হৈছে। গতিকে যদি আমি শৰাইঘাট দলঙৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা আৰম্ভ কৰোঁ, তেন্তে শৰাইঘাট দলং পাৰ হৈ প্ৰথম যিখন দলং আছে তাৰ সংখ্যা দিয়া হৈছে 1 আৰু তাৰ পিছত 2, 3, 4কৈ ক্ৰমে তিনিচুকীয়ালৈ থকা দলংবোৰৰ নম্বৰ দিয়া হৈছে। আৰু ঠিক এনেদৰেই অন্যান্য ৰেলপথ খণ্ড যেনে শিমলুগুৰি মৰাণহাট ধামালগাঁও আদিৰ ক্ষেত্ৰতো এনেদৰে দলঙৰ ক্ৰমিক সংখ্যাবোৰ দিয়া হৈছে। বন্ধুসকল, ভিডিঅ'টো কেনে পালে বাৰু? যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু বহুত নজনা কথা লৈ আকৌ লগ পাম। তেতিয়ালৈ নমস্কাৰ।